পালেহি ফুলিলে ভেবেলি লতা কৈয়ে থাকো মানে উৰকে নপৰে ৰঙালী বিহুৰে কথা চাওঁতে চাওঁতে আমাৰ অতিকে আদৰৰ ৰঙালী বিহুটি আহি পালেহি মাজত আৰু কেইটামান দিন চাৰিওফালে ঢোল পেঁপা গগনাৰ মাত সকলোৰে মন থৌকি বাথৌ এই বেলি বহাগত আপোনাৰ বিহু মঞ্চত সহায় হোৱাকৈ মই লৈ আহিছোঁ বিহু সম্পৰ্কীয় এটি প্ৰশ্ন উত্তৰ শিতান আশা কৰিছোঁ যে এই শিতানটিয়ে আপোনাক কিছু পৰিমাণে হ'লেও উপকৃত কৰিব গতিকে ভিডিঅ'সমূহ আপুনি শেষলৈকে চাব আৰু যদি পোনপ্ৰথমবাৰৰ বাবে আপুনি মোৰ চেনেলটি চাই আছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব মোকো মৰম দিব আশীৰ্বাদ দিব যাতে মোৰো আগবাঢ়ি যোৱাত সুবিধা হয় তেনেহ'লে আহকচোন আজিৰ প্ৰশ্ন উত্তৰ শিতানটি আৰম্ভ কৰোঁ আজিৰ প্ৰথম প্ৰশ্নটি হৈছে যে অসমীয়া হিচাপে আমি ৰঙালী বিহুত উদযাপন কৰা 7 বিহু কেইটা কি কি ঠাই বিশেষে এই বিহু কেইটা বহু ঠাইত মানে বিভিন্ন নামেৰে জনা যায় কিন্তু মই সৰুৰ পৰা যিকেইটা নাম জানি আহিছোঁ সেইকেইটাকে আপোনালোকক জনাব বিচাৰিছোঁ প্ৰথম হৈছে গৰু বিহু মানুহ বিহু গোসাই বিহু তাঁতৰ বিহু নাঙল বিহু কুটুম বিহু বা চেনেহী বিহু আৰু একেবাৰে শেষৰটি হৈছে চেৰা বিহু এই 7 বিহুৰ নাম আচলতে এগৰাকী বিহু প্ৰতিযোগী বুলি নহয় আমি প্ৰতিজন অসমীয়াই ইয়াক জনাটো উচিত বুলি মই ভাবোঁ আৰু আজি দ্বিতীয় প্ৰশ্নটি লৈছোঁ যে বিহু নামত নদ নদী আমাৰ বিহু নামসমূহত বিভিন্ন ধৰণৰ নদীৰ নাম উল্লেখ আছে এই নদীসমূহৰ নাম বিহু মঞ্চবিলাকত সোধা দেখা যায় গতিকে বিহু নামত উল্লেখ থকা কেইখনমান নদীৰ নাম মই কৈ দিছোঁ দিখৌ নৈ জাঁজি নৈ লুইত সোৱণশিৰি গাই নদী ৰঙা নদী এনেকুৱা বহুত নদীৰ নাম আছে এইকেইখন জানিলেই যথেষ্ট এতিয়া এখন নদীৰ নাম লৈ এফাকি বিহু নাম গোৱা বুলি ক'লে আপুনি কি কৰিব মই গাই নদীক লৈ এফাকি বিহু নাম গাই দিছোঁ বিহু নাম থাকি মনত ৰাখিব কাৰণ এইটো প্ৰশ্ন মই বিভিন্ন মঞ্চত সোধা দেখিছোঁ যে বিহু নামত নদীৰ নাম উল্লেখ থকা যিকোনো এখন নদীক লৈ পেলাই যি বিহু নাম গোৱা বুলি প্ৰশ্ন এটা সোধে গতিকে বিহু নাম থাকি শুনিব মনত ৰাখিব এই গাই নদী চলগাঁও যায় দৰিকণা ঐ জাকৈ বাই ধৰো তাও নাই অহায় এই মনৰুজ পিছনি যৌৱনৰ আমনি ঐ চেনাই তো কাষতে পাই এইবাৰ এফাকি ৰঙা নদীক লৈ গাই দিছোঁ এই ৰঙা নদী শুকালে মাছৰে বেজাৰ ঐ লুইতখন শুকালে ঐ কি এই মই চেনাই খিনাইছোঁ তোমাৰে বেজাৰত ঐ তুমি চেনাই খিনাইছা কিহ এই বিহু নাম দুফাকি মনত ৰাখিব কাৰণ প্ৰথম ফাঁকিটোত গাই নদীৰ কথা উল্লেখ আছে আৰু দ্বিতীয় যি ফাঁকি বিহু যোজনা মই গালোঁ তাতে ৰঙা নদী আৰু লুইত দুয়োখন নদীৰ কথা উল্লেখ আছে গতিকে মনত ৰাখিব এই যোজনা দুফাকি মই ইমান ভালকৈ গাব পৰা নাই আপুনি ভালকৈ প্ৰেক্টিছ কৰিব সুন্দৰকৈ গাব বুলি আশা কৰিলোঁ এতিয়া আজি পিছৰ প্ৰশ্নটি লৈছোঁ যে কঁঠাল গছৰ দুটা উপকাৰিতা হ'ব লাগে কঁঠাল গছৰ উপকাৰিতা বুলি ক'লে কঁঠাল গছৰ
কঁঠাল খায়, কঁঠালৰ মুচিৰ চব্জি খায়, আনকি আমি কঁঠালৰ গুটিকেইটাও মানে পেলাই নিদিওঁ নহয় জানো। খাই বিৰাট ভাল পাওঁ। কিন্তু ইয়াৰ বাহিৰেও কঁঠাল গছৰ খুব সুন্দৰ উপকাৰিতা দুটা আছে, যি নেকি বিহুৰ লগত খুব সুন্দৰ সম্পৰ্ক এটা আছে। এই উপকাৰিতা দুটা হৈছে যে কঁঠাল গছৰ পৰাই আমাৰ মৰমৰ বিহু ধুতি তৈয়াৰ কৰা হয়। আৰু দ্বিতীয়তে কঁঠাল গছত যিপাহ কপৌ ফুল হয়, সেই কপৌ ফুলপাহৰ আয়ু কিছু বেছি হয়। আৰু এই কঁঠাল গছত হোৱা এই কপৌ ফুলপাহ নাচনীৰ খোপাত খুব সুন্দৰকৈ আতিলকৈ খাপ খায়। এই দুটা হৈছে বিহুৰ লগত সম্পৰ্কিত কঁঠাল গছৰ এটা সুন্দৰ উপকাৰিতা। ইয়াৰ পিছৰ প্ৰশ্নটিলৈ গৈছোঁ যে বিহু নামত উল্লেখ থকা কেইবিধমান শাকৰ নাম ক'ব লাগে। নকলেও হ'ব যে আমাৰ অসমীয়াসকলৰ শাকনি বাৰীখন ইমানেই চহকী যে গৰু বিহুৰ দিনাখন আমাৰ 100 এবিধ শাকেৰে এসাঁজ খোৱাৰ পৰম্পৰা চলি আহিছে নহয় জানো। কিন্তু শাক বুলি ক'বলৈ গ'লে বিহু নামত সাধাৰণতে লাই শাক, লফা, খুতুৰা, কলমৌ, মানিমুনি এই শাককেইবিধৰ নাম সাধাৰণতে বিহু নামসমূহত উল্লেখ থকা দেখা যায়। আজিৰ শেষৰ প্ৰশ্নটি লৈছোঁ, জেতুকাৰ দুটা উপকাৰিতা ক'ব লাগে। জেতুকা মই নাই লগোৱা, দুদিন পিছত লগাম। এতিয়া জেতুকাৰ উপকাৰিতা বুলি ক'লে জেতুকা লগালে ছালৰ ৰোগ নিৰাময় হয় আৰু বসন্ত ৰোগৰ পৰাও উপশম পাব পাৰি। আৰু লগতে জেতুকা চুলিত লগালে চুলি গুৰিবোৰো খুব ষ্ট্ৰং হয়। গতিকে এইকেইটাই হৈছে জেতুকাৰ বিশেষ উপকাৰিতা। আজিৰ প্ৰশ্ন উত্তৰ শিতানটি ইমানতে সামৰিছোঁ। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে, কিছু নতুন প্ৰশ্ন উত্তৰৰ সৈতে। আৰু তেতিয়ালৈকে মোৰ চেনেলটি আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপুনি আনতকৈ সোনকালেই পায়। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলো ভালে থাকক, আনন্দ থাকক আৰু সদায় হাঁহি